থাম্বনেইলত যি দেখিছে এইখিনি কথাই আজিৰ ভিডিঅ'ত আলোচনা কৰিম। আমাৰ চেনেলৰ জৰিয়তে নিযুক্তি সম্পৰ্কীয় বা বাতৰিবিলাক দি থকা হয়, গতিকে আপোনালোকে আপডেটবিলাক পাই থাকিবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। ঠিক আছে, আজি ভিডিঅ'ৰ মেইন টপিকটোলৈ যাওঁ। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইটাৰ হেণ্ডেলত তেওঁ এটি পোষ্ট কৰা দেখা গৈছে আৰু এই পোষ্টটোৰ সংক্ৰান্তত মোক বহুতেই কমেণ্ট কৰি আছিলে আৰু সেইকাৰণে মই ভিডিঅ' আকাৰে এই কথাখিনি অকণমান আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। তেওঁ টুইটাৰ হেণ্ডেলত লিখিছে যে এজ পাৰ মাই প্ৰিভিয়াছ এনাউন্সমেণ্ট দ্য গভৰ্ণমেণ্ট অফ আছাম হেজ 12,600 ভেকেঞ্চিজ ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পজিশ্যনছ। সকলোৱে গম পাইছে এইটো 12,600 ভেকেঞ্চিজ গ্ৰেড 3 আৰু গ্ৰেড 4 উলিয়াই দিছে। Additionally, we have also advertised over 5,000 vacancies in the police department this month. এইটো সকলোৱে জানে যে 5,000 ভেকেঞ্চিজ পুলিচ ডিপাৰ্টমেণ্টত উলিয়াই দিছে। The health department has already advertised around 3,000 vacancies. 3,000 ভেকেঞ্চিজ হেল্থ ডিপাৰ্টমেণ্টত উলিয়াই দিয়া হৈছে আগতেই। And we are planning to advertise over 10,000 vacancies in education department soon. আৰু যি 10,000ৰ ওপৰত over 10,000 ভেকেঞ্চিজ এডুকেশ্যন ডিপাৰ্টমেণ্টত ওলাব বুলি একদম চুন বুলি কৈছে। মানে চুন মানে অতি সোনকালে, মানে 10,000ৰ ওপৰত, অৰ্থাৎ 10,000 আৰু 13,000ৰ ভিতৰত বা 13,000ৰ এবভো হ'ব পাৰে। কাৰণ আমি যেতিয়া মন্তব্যবিলাক চাইছিলোঁ, সেই মন্তব্যবিলাকত আমি যিখিনি পাইছিলোঁ তাৰমানে তাতকৈ বেছিকৈ পদ উলিওৱা আমি দেখা পাইছোঁ। আপোনালোকে যদি লক্ষ্য কৰে তেতিয়াহ'লে হোম ডিপাৰ্টমেণ্টত যিখিনি 4,097টামান পষ্ট আছিলে, কিন্তু উলিয়াই দিছে 5,500মান উলিয়াই দিছে। তাৰপিছত যদি আপোনালোকে চাই এডিআৰ ক্ষেত্ৰতো যদি আগৰ যিটো আপোনালোকে ডাটা চাই তাত কম আছিলে, কিন্তু যেতিয়া এডভাৰটাইজমেণ্ট প্ৰকাশিত হ'ল তেতিয়া 12,600 বেছিকৈ ওলাই আহিছে আৰু এইটো টেণ্টেটিভ বুলি কোৱা হৈছে, কাৰণ এইটো পদ আৰু বঢ়াৰ সম্ভাৱনা আছে। এতিয়া চাওক, ইয়াতে যিটো 10,000 অভাৰ ভেকেঞ্চিজৰ কথা কোৱা হৈছে, এই পদটো 13,000 হোৱাৰ সম্ভাৱনা বহুতখিনি আছে। যদি আপোনালোকে মন্তব্যবিলাক লক্ষ্য কৰে তেতিয়াহ'লে এবাৰ শিক্ষামন্ত্ৰী মহোদয়ে ডাইৰেক্ট কৈছিলে যে মিনিমাম 13K বা তাতকৈ ওপৰত, আৰু মিনিমামটো হৈছে 13K বুলি কৈছিলে, আৰু নিশ্চয় গোটেইখিনি চালি জাৰিয়ে কৈছিলে কথাখিনি। আৰু দ্বিতীয় কথাটো হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছিলে 13,000 বুলিয়ে কৈছিলে, দুদিনমান আগত কৈছিলে। গতিকে আজি সেইকাৰণে 10,000 অভাৰ 10,000 বুলি কৈছে, মানে 10,000ৰ ওপৰত, অৰ্থাৎ 13K 13,000 হোৱাৰ সম্ভাৱনা যথেষ্টখিনি আছে। আৰু এই পদখিনি LP, ME, গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ গোটেইখিনি মিলাই কেনে থাকিব এইখিনি। গতিকে LP আৰু MEত খুব কমেও 5,000+ পদ থাকিব, এইটো আপোনালোকে নিশ্চিন্ত হৈয়ে থাকক, কাৰণ 5,000ৰ ওপৰত পষ্ট আপোনালোকে দেখা পাব। এতিয়া চাওক, বহুতৰে এটাই কুৱেশ্যন থাকে যে এডভাৰটাইজমেণ্ট কেতিয়া ওলাব, এইটোৱে কুৱেশ্যন থাকে। আৰু ইয়াৰ উত্তৰত মই এটাই কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে জানে, মানে যিবিলাক এডভাৰটাইজমেণ্ট ওলাই আছে সেইবিলাক ষ্টেপ বাই ষ্টেপ ওলাই আছে। প্ৰথমতে হোম ডিপাৰ্টমেণ্টৰ ওলালে, এতিয়া আকৌ আপোনাৰ এডিআৰে ওলালে, ইয়াৰ পিছত হয়তো শিক্ষা বিভাগৰ ওলাব, আৰু PNRD ডিপাৰ্টমেণ্টৰো আছে, তেনেকুৱা ডিপাৰ্টমেণ্টৰ ওলাই থাকিব। কথাটো হৈছে এই চব বস্তুবিলাক এটা ছিষ্টেমেটিক ৱেত গৈ আছে, আৰু নৱেম্বৰ মাহৰ ভিতৰতেই আপোনালোকৰ এই শিক্ষা বিভাগৰ যি অনলাইন প্ৰক্ৰিয়া আছে, সেই অনলাইন প্ৰক্ৰিয়াখিনি আৰম্ভ হৈ যাব, আৰু এইখিনি 15 দিনৰ সময়সীমাৰ ভিতৰত এইখিনি সমাপ্ত হ'ব অনলাইন প্ৰক্ৰিয়াখিনি। ঠিক আছে, আজি এইখিনি আছিলে। যদি কথাখিনি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।